ওয়েলকাম টু বেগ SRB প্ৰডাকশ্যন। তো আজি বন্ধুসকল যিমানটো আমাৰ তামোলপুৰৰ ইউটিউবাৰ আছে তো সকলো আজি মিট আপ হ'ব। তো আমি পাৰ্কত আছোঁ বৰ্তমান। তো সেই পাৰ্কত আজি ইউটিউবাৰসকলৰ মিট আপ হ'ব। তো আহি আছে মানুহবিলাক এজন এজনকৈ আহি আছে। তো সম্পূৰ্ণ মানুহবোৰ আহি পোৱা নাই। তো যেতিয়া মানে আহি পাব আমি আৰম্ভ ষ্টাৰ্ট কৰি দিম। তো ভিডিঅ'টো শেষ হোৱালৈকে আপোনালোকে চাই থাকক। মানে লগত যিমানখিনি আছে সকলোকে মানে ধন্যবাদ জনাইছোঁ আমাৰ এই আজিৰ মিটআপত উপস্থিত থকাৰ বাবে। মানে বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ কি মানে কি বাকীকেইটা নাহিলেও তাৰমানে আজি তাৰমানে যিমানকেইটা আছোঁ আমি খুবেই ভাল লাগিছে লগ পাই কেনে। তাৰপিছত মই পিছত কৈ আছোঁ বাকী কথাখিনি। আমাৰ বন্ধা কায়ক মানে দুষাৰমান ক'বলৈ মানে আন্তৰিকভাৱে মই সকলোকে ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে আৰু মোৰ হিয়া বৰা শুভেচ্ছা। এটা কথা, কিছুমানে অহা নাই বা আহিছে সেইটোক লৈ কোনো দুখ কৰা কথা নাই। এখন গছপুলি ৰুৱাই যায়, হয়নে নহয়? তাত মানে ছাগলী তাগলীয়ে খাই দুই এটা পুলি, তাৰপিছত যিকেইটা আছে সেইকেইটাই আৰু তেনেকৈ ডাঙৰ হয়, তাত আৰু গুটি হয় আৰু গছপুলি গজে। গতিকে আমাৰ গ্ৰুপটো ডাঙৰ হ'ব। মাজত আমি মিট আপ কৰাই নাই ন? কৰা নাই। এবাৰে সকলোৱে আজি লগ হ'লো, আমি এটা কেক আনিছো আৰু ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰিম। আমাৰ লগত ৰঞ্জন ভাই আছে, গোটেই কেইটাই আছে, যিখিনি তামোলপুৰৰ উদ্যমী ল'ৰা ছোৱালী, ইউটিউব ভাল পোৱা ল'ৰা ছোৱালী চবেই আছে। গতিকে ভিডিঅ'টো চাই থাকক। আৰু মানে কি আৰু আমি এতিয়া কেক কাটিম, কেক খাম এতিয়া আমি কেক কাটিম আৰু লগতে আৰু বহুত কাম বাকী আছে। তো আপোনালোকে মানে চাই থাকক ভিডিঅ'টো, চাই থাকিলে আপোনালোকে গম চাওক গাইছ, একদম একেবাৰে শেষলৈকে চাই থাকিব, একদম ইণ্ডলৈকে। নহয় নহয় নহয়, তাৰে আগত আমাৰ ৰঞ্জন ভাই আছে। ৰঞ্জন ভাই মানে বৰ্তমান আমি চিনাকিটো ৰঞ্জন SRB প্ৰডাকশ্যন আছে, লগতে আৰু বাকী কেইটাতো আমি চিনাকি দি আছো। এনেকুৱা নহয় যে আমি কোনো ডাঙৰ কোনো মানে আমাৰ হেৰি নাই, চবে আমি সমান। চ' বাকী কেইটাৰো আমি ইন্ট্ৰডাকশ্যন দি আছো লাহে লাহেকে। ঠিক আছে। তো মই পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ যাচিছোঁ। আৰু লগতে আজি যিহেতু মিট আপ আছিলে তামোলপুৰত ইউটিউবাৰত, গতিকে সেই মিট আপত যিবিলাকসকলে মানে নাহিলে তেওঁলোকে একচুৱেলি আহিব লাগিছিলে, তেতিয়া খুবেই আনন্দ লাগিল হয় আৰু খুবেই ভাল লাগিল হয়। তথাপিও যিখিনি আমি আহিছোঁ, যিখিনি ইয়াতে আছে, তো বহুত ভাল লাগিছে। তেনেকৈ যদি আমি মিট আপত আমি বহিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ ইউটিউব চেনেলটো মানে গ্ৰ'থ হৈ যাব। তো হয়, সকলোৰে কাৰণে মানে গ্ৰ'থ হ'ব আৰু ভাল হ'ব। তেনেকৈ আমি আগবাঢ়ি যাব লাগিব মিলিজুলি। গতিকে সকলো আমাৰ তামোলপুৰৰ ইউটিউবাৰক ধন্যবাদ যাচিছোঁ আজি ইয়াত আহি পেলাই উপস্থিত থকাৰ কাৰণে। তো থেংক ইউ। অলপমান আমাৰ নিয়ম কানুনৰ অলপ কিবা লৈ কেনে অলপ মানে সম্বৰ্ধনা দিব আমাৰ বন্দা খাই আমাৰ আমাৰ দাদাক দিব এতিয়া। তো দিয়ক দাদা। আৰু মোৰ একেবাৰে দিলছে মানে ভাল লগা ইউটিউবাৰ একদম ভিডিঅ' চাই তাকো লৈ যাওঁ কেতিয়াবা। মই হাঁহি থাকোঁ বৰ্তমান ঠিকেই দেখা পাইছে পাগল হোৱা নাই নেকি? আৰু মানে কি মই ডেছক্ৰিপশ্যনত দিয়া থাকিব। একচুৱেলি মই বহুত থেংক ইউ। চাব আৰু মোৰ মৰমৰ মানে আমাৰ মৰমৰ এইখন মই দিব আহিছোঁ এতিয়া। বাকীকেইটা চাম দিয়া নাই। আৰু মোক তামাম ভাল পায়, তাৰমানে তামাম ভাল পায়, কোনে কোনে ভাল পায় আপোনালোকক কৈ দিছে। আৰু কোনোবাই যদি কি জানা, আমি চব দুৰ্বল ইউটিউবাৰ, মানে কি কাৰোবাৰ 1000 কাৰোবাৰ 1500 বেছিও আছে, মই গম নাপাওঁ। বাট তাতে মানে আহিছে চাও ফেন চাও গাইছ, ফেন চাও, মোৰ ফেন একটা কথা এইবিলাক মানে মোৰে ফ্ৰেণ্ড, চব ফ্ৰেণ্ড মানে। ভিডিঅ' কিন্তু গাইছ কোনেও চাই পোৱা নাই গাইছ, কি ক'ম আৰু উপায় নাই গাইছ। এতিয়া মানে এটা মিট আপ চলি আছে, তো মই আহি পালো এইমাত্ৰ। মানে দেখাই আছো গাইছ, মানে দেৱলৈ মোক ঘটনা জনাব বোলে মোক কিবা খুলি দিছো গাইছ। মই কি ক'ম আৰু
মৰম দিনে বেছি গাইছ বেছি গাইছ নাম দে চৰি দিয়ে দিব দে মই এতিয়া মানে মেলা সম্বৰ্ধনা মানে জনাব ওলাইছোঁ মানে ফাৰ্ষ্ট অফ অল মই এটা কথা ক'ম ফাৰ্ষ্ট আজি মিট কৰিছোঁ চ' এমান ডাঙৰ মই গাইছ লাগিছে কি কম আৰু ভাষা নাই ক'ব লগা চব পিঠা লাগিছে মানে কি জানা মই তিৰিটো নলিও মানে কি আপত্তি নাই মানে কি আজি মোৰ যিমান মানে ভাল লাগছে আৰু গাইছ দে গাইছ কি কম আৰু মজা গম অ'কে অ'কে লগাৰ বিস্তাৰ দে জিন্দাবাদ মই কিবা গাইছোঁ মই ভিডিঅ' আপলোড কৰা দৰে দুনিয়াৰ লাইক মানে কেনেকুৱা জানে নাই লাখ হাজাৰ দুটা লগে লগে লাইক আহে আমাৰ বেছি আহে এই দুটাৰে মই নিজে লাইক কৰোঁ এই ধৰ মাজৰে আপুনি লাইক জয় বন্ধা জনাব আমাৰ এমষ্টাৰ দা সেনেকে কৰি দিব দে সকলে এজন হাত কাপোৰে আমাক বন্ধা আমাৰ বন্ধা কায়ক আমাৰ বন্ধা আমাৰ কাটা কাৰ্ডো আমাৰ মৰমৰ বন্ধা কায়ক টাটা কাৰ্ডো টাটা কাৰ্ডো তো আমাৰ মৰমৰ বন্ধা কায়ক আমাৰ ইনষ্টাৰ দাই সম্বৰ্ধনা জনাব সকলোৱে হাত তালি মাৰি কেনে এটি আৰু বন্ধাকাৰ বিষয়ে মই তাৰমানে দুইটামান কম আপোনালোকে শুনক কেমেৰা বেছি মানে খুবেই মানে জনপ্ৰিয় মানে ইউটিউবাৰ হয় তো আগতে মানে বহুত ইউটিউব চেনেলত কাম কৰিছে খুবেই জনপ্ৰিয় হয় আৰু লগতে মানে চেনেল আছে আমাৰ তেখেতৰ বন্ধাকাই হয়নে নহয় বন্ধাকাই চেনেল আছে আৰু আপোনালোকে মানে চাব পাৰিব নালাগে আৰু মোৰ একদম আন্তৰিকতাৰ পৰা মানে তেখেতক মানে বহুত ভাল লাগে মানে তেওঁৰ ভিডিঅ' চাই বহুত ভাল লাগে মানে বহুত ধন্যবাদ দিছো আমাৰ তেওঁক আৰু মানে আগলৈ আগবাঢ়ি যোৱাৰ কাৰণে কামনা থাকিল আৰু মই এটা কথাই জনাই থওঁ বহুত চেনেলতে কাম কৰিলোঁ বাট মই নতুনকৈ মানে নিজে ষ্টাৰ্ট কৰাটো বহুত লেট কৰিলোঁ আগতে যদি কৰিলোঁ হয় হয়তো কিবা এটা নিশ্চয় হ'ল হয় আৰু বহুত লেট হ'ল মোৰ নিজৰ ষ্টাৰ্টিং মানে নিজৰ ইউটিউব চেনেল খোলা তো একো নাই আপোনালোকে ছাপোৰ্ট কৰিব জীৱন জিন্দাবাদ জীৱন যিমান দিনলৈকে থাকে আমি কাম কৰি যাম তেওঁলোকে জিন্দাবাদ। হয়নে নহয়? তো নেক্সট আৰু আহি আছে আমাৰ সম্বৰ্ধনা অনুষ্ঠান আৰু এইবাৰ আছে আমাৰ ৰঞ্জন দা ৰঞ্জন দা এই তেখেতে চাই আছে Here we go! আৰু SRB প্ৰডাকশ্যন আৰু অনাৰ আছে আৰু অনাৰক আমি নমস্কাৰ আমাৰ মাজত আছে ৰঞ্জন দা খুবেই ভাল ইউটিউবাৰ SRB প্ৰডাকশ্যনৰ অনাৰ চ' মই ফুলন গামোচাদি সম্বৰ্ধনা জনালো থেংক ইউ ৱেলকাম দুআষাৰ কওক ৰঞ্জন দা আমাৰ তামোলপুৰৰ ইউটিউবাৰ সকলক মই ধন্যবাদ যাচিছোঁ মোৰ ফালৰ পৰা খুবেই ভাল লাগিছে আজি যিহেতু নতুন নতুন ইয়াতে ইউটিউবাৰ লগ পাইছোঁ তেনেকে আনন্দ মই পোৱাই নাছিলোঁ একচুৱেলি এইবাৰ প্ৰথম পাইছোঁ খুবেই আনন্দ লাগিছে মোৰ বহুত ফূৰ্তি লাগিছে মোৰ ফালৰ পৰা মানে বহুত ধন্যবাদ মাইকেল দা নহ'লে মই একচুৱেলি আজি ইয়াতে নহ'ল হয় কাৰণ মাইকেল দাই মোক মাতিছে ইয়াতে নিমন্ত্ৰণ কৰিছে গতিকে মই মাইকেল দাক খুবেই একো নাই, ধন্যবাদ চবেই যাচিছোঁ আগুৱাই যাব লাগে, মোৰ ফালৰ পৰা বহুত ধন্যবাদ যাচিছোঁ চবেই আগুৱাই যাব লাগে গতিকে আৰু আমাৰ তেখেতৰো মানে আগতে মোক কোৱা গৈছে খুব ভাল ভাল ভিডিঅ' বনাই আপোনালোকে চাই থাকিব আৰু থেংক ইউ আৰু তেনেকে ছাপোৰ্ট কৰি থাকক সকলোৱে আপোনালোকক গামোচা দিব না মোৰ আশা নাই যিহেতু মৰম পালোঁ আজি তো কেনে মই বুজাম মানে মই নিজে ভাষাৰে বুজাব পৰা নাই একচুৱেলি তো মই লাষ্টত ক'ব যাওঁ যে সকলোকে মই আকৌ পুনৰবাৰ ধন্যবাদ যাচিছোঁ ধন্যবাদ 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 থেংক ইউ বন্ধাকাই আৰু তো গাইছ মোৰ ফালৰ পৰা ৰফিক মই সম্বৰ্ধনা জনাব ওলাইছোঁ একো নাই চুনি যাব লাগিব সম্বৰ্ধনা দিব ওলাইছোঁ তো গাইছ মই মোৰ বন্ধু ৰফিক মই সম্বৰ্ধনা জনাব ওলাইছোঁ কাৰণ নমস্কাৰ নমস্কাৰ
বহুত ভাল লাগিল ইয়াতে মিটাবত আহি কিনে বহুত জয় শ্ৰীৰাম আশা কৰা নাছিলো যে মই গামোচা পাম, যিহেতু বহুত ভাল লাগিল। আৰু চবকে মোৰ ফালৰ পৰা কি আছিল all the best, all the best। ইমান এটা নাছিলো যিহেতু ফাৰ্ষ্ট টাইম। থেংক ইউ। মই এটা কথা কওঁ, কিবা আমাৰ ভ্ৰান্তি হৈ যাব পাৰে, অলপ মিছ হৈ যাব পাৰে, কাৰণ আমি প্ৰথম শিকি আছো তো, ইয়াৰ কাৰণে মানে সকলোৱে যেন আমাক মাফ কৰি দিয়ে, কিবা যদি ভুলো হৈ যায় ত' এইটো যেন ভৰি নাথাকে, মই এইটোকে বিচাৰোঁ। নিজৰ ভাইটি বা দাদা হিচাপে বা যিয়ে নাভাবক মানে কিবা এটা হ'লেও মানে যদি ভুল হয় এইটো মাফ কৰি দিয়ে যেন তাকে মই বিচাৰোঁ। থেংক ইউ। আমি পোনপ্ৰথমতে আমাৰ বিশ্ব বড় ব্লগাৰ বিশ্বজিৎ, তেখেতক সম্বৰ্ধনা জনাবলৈ লৈছোঁ। আৰু ফ্ৰেণ্ডসকল আমাৰ মাজত আছে বিশ্বজিৎ, গতিকে বিশ্বজিৎ ব্লগাৰক এতিয়া সম্বৰ্ধনা আমি জনাম। আমাৰ SRP প্ৰডাকশ্যনে সম্বৰ্ধনা জনাব গৈ আছে। এয়া সম্বৰ্ধনা জনাব বিশ্বজিৎ ব্লগাৰক। আমাৰ SRP প্ৰডাকশ্যনে বিশ্বজিৎ ব্লগাৰ জিন্দাবাদ। ইউটিউব জয় হো। থেংক ইউ ছ' মাছ। আজি দাদাৰ লগত লগ পাই মানে লগ পাই ভাল লাগিল, যে দাদাকো সকলোৱে যেন ছাপোৰ্ট কৰে এণ্ড মোকো ছাপোৰ্ট কৰে। আৰু বৰ্তমান নতুন এতিয়া বৰ্তমান শিকি আছোঁ, যিকোনো সৰু সুৰা এটা মিষ্টেকো হৈ যাব পাৰে, কিবা হৈ যাব পাৰে। চ' সকলোৱে যেন মাফ কৰি দিয়ে তাকে মই কামনা কৰোঁ, তাকে মই বিচাৰোঁ। চ' মোৰ চেনেলৰ নামটো হ'ল ব্লগাৰ বিশ্বজিৎ। যেন সকলোৱে মোক অলপ ছাপোৰ্ট কৰে, সহায় জনায়, দাদাকো যেন ছাপোৰ্ট কৰে সকলোৱে, তাকে কামনা কৰোঁ মই। আমি তামোলপুৰৰ যিমান নতুন মানে ইউটিউবাৰ বৰ্তমান মানে উঠিছো এতিয়া বৰ্তমান, যেন সকলোৱে একদম মানে মনৰ পৰা মানে মই সকলোকে মানে অল দ্য বেষ্ট। এণ্ড মই বেছি ক'বও নাজানো, এণ্ড বাছ শিকি আছো বৰ্তমান। চ' মই এইখিনিয়ে ক'ম, থেংক ইউ ছ' মাছ। আৰু আজি মই এইখন মানে কি কয় এইটো গামোচা এখন পালো, মানে সম্বৰ্ধনা যিটো নেকি এটা সন্মান পালো, মোৰ মানে ভাল লাগিছে বহুত মনৰ পৰা, মানে দিলছে থেংক ইউ। এণ্ড ইউটিউবৰ কাৰণে মই আজি এইটো সক্ষম হ'লো, এণ্ড ইউটিউবৰ কাৰণে দাদাহঁতৰ লগত আজি লগ পালো, মানে লগ হ'লো। ত' থেংক ইউ ছ' মাছ ইউটিউব, এণ্ড ইউটিউব জয় হওক। আৰু আমাৰ লগত আছে কৃপাল শৰণীয়া, গতিকে তেওঁৰ এটা চেনেল আছে কৃপাল ব্লগ, আৰু খুব ভাল পাবে, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ ইউটিউব তামোলপুৰ ইউটিউব টিমৰ পৰা তেখেতক এটা সম্বৰ্ধনা আৰু তাকে কামনা কৰিছোঁ। আৰু আমাৰ দৰ্শকসকলক দোৱা চালিছে। নমস্কাৰ, মোৰ নাম কৃপাল শৰণীয়া হয়, মোৰ ঘৰত তামোলপুৰ কালাম আছে। ত' আপোনালোকক লগ পাই বহুত ভাল লাগিলে। ত' এনেকৈ মানে লগ পাম বুলি ভবা নাছিলোঁ। ত' এইবাৰ প্ৰথমবাৰ মই এনেকৈ লগ পালোঁ আপোনালোকক, সকলোকে বহুত ভাল লাগিল। এইখিনি আছে। আৰু গতিকে ইয়াক ছাপোৰ্ট কৰিব সকলোৱে। তামোলপুৰ ইউটিউবাৰ জিন্দাবাদ। নমস্কাৰ, মোৰ নাম কৃপাল শৰণীয়া হয়। ত' এইবাৰ মানে জনান নিবিদা এইমাত্ৰ আহি পেলাই ক'ৰবাত গৈছিল, মানে এইমাত্ৰ আহি পেলাই এতিয়া জনান নিবিদা আমি সম্বৰ্ধনা জনাম। ইউটিউবৰ কাৰণে দেখো ভাল হয় এইখিনি। জনাই নিবিদা এতিয়া কিবা দুয়োটামান কৰিলে হ'ল। কি ক'ম আৰু, কাৰণ সকলোৱে আমি যিহেতু এটা প্লেটফৰ্মৰে হয়, গতিকে কি সকলোৱে ভালদৰে কাম কৰিব লাগে, সকলোৱে একেলগে আগবাঢ়িব লাগে, এইটোৱে আৰু নে কি? তামোলপুৰৰ ইউটিউবাৰখিনি সকলোৱে একেলগে উঠিব লাগে। তামোলপুৰৰ ইউটিউবাৰ কি তামোলপুৰী আমাৰ কি জিন্দাবাদ জিন্দাবাদ। আৰু সকলোৱে কাম কৰক ভালদৰে। থেংক ইউ। নমস্কাৰ, মোৰ নাম মাইকেল ৰাভা। এতিয়া মই বৰ্তমান গৈ আছো চেনেলৰ নামটো কৈ দিয়ক। চেনেলটোৰ নাম জেডি ব্লগ। ত' ইমান ডাঙৰ ইউটিউবাৰ নহয়, ত' মোক ইমান মানে সন্মান নিদিলেও মই মানে বেয়া নাপালো, হয়তো দিছে মানে বহুত ভাল লাগিছে। ত' গাইজ আৰু মানে আমাৰ তামোলপুৰ ইউটিউবাৰ সকলোবিলাক মানে সৰু ডাঙৰ সকলোবিলাক আৰু ভাল হৈ যাওক। ত' এইখিনিয়ে মই ক'ব লগা, তামোলপুৰ ইউটিউবাৰ জিন্দাবাদ। দুইষাৰ মই ক'ব বিচাৰিছো, মানে তেখেতৰ ভিডিঅ' আপোনালোকে যদি চাই ভালদৰে গম পাব। আৰু ভিডিঅ'বিলাক মানে স্ক্ৰিপ্ট একেবাৰে নকৰিব, আপোনালোকে ভিডিঅ'বিলাক A to Z পুৰা চাব, তাৰমানে স্ক্ৰিপ্ট মাজতে নকৰিবই, নহ'লে আপোনালোকৰ ভিডিঅ'টো মজা নাহিব, হয়নে নহয়? সেইকাৰণে মানে বহুত ভাল ভাল ভিডিঅ' বনাই ব্যস্ত কৰাক আগলৈ আগবাঢ়ি যোৱাৰ কাৰণে থেংক ইউ। ত' এতিয়া সম্বৰ্ধনা মানে দিবলৈ ওলাইছোঁ মই SMK ব্লগছক। খুব ধুনীয়া ধুনীয়া ব্লগ বনাই, যিহেতু ভাল লাগে চাই ব্লগকেইটা, আপোনালোকেও চাব। তেখেতক মই এতিয়া সম্বৰ্ধনা জনাম। মোৰ চেনেলটোৰ নাম SMK ব্লগছ। ত' আজি বহুতে ভাল লাগিছে ইয়াতে মিট আপ কৰি কিনে, বহুতো ডাঙৰ ডাঙৰ ইউটিউবাৰ ত' যিখিনি আছে তামোলপুৰত, ত' লগ কৰি ভালে লাগিছে। ত' সেইখিনিয়ে লাষ্ট মুহূৰ্তত মই সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ যিহেতু আজিৰ
মিট আপ ইউটিউবাৰ যিটো হৈ গ'ল তো তাতে আমাৰ যিহেতু কেক কাটিছিলে সেই কেকটো আমাৰ প্ৰণৱ বৰ্মন তেখেতে দিছিলে তো মই তেখেতক ধন্যবাদ যাচিছোঁ থেংক ইউ কি বস্তু কি বহুত এক্সপেঞ্চিভ আপুনি কওক সি ক'ব নোৱাৰে সি নালগে বুলি ক'ব আমাৰ নহয় মিটাপটো ফিনিছ কৰিলোঁ এতিয়া লাষ্ট তো লাষ্ট পেকেট এটা দিলোঁ কাপ बाय बाय गाइस बाय बाय नेक्स्ट वीडियो में फिर मिलेगा